Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ আগত বনাবলৈ ওলাইছো ৰঙালাওৰে মাছৰ আঞ্জা আৰু ইয়াৰ বাবে মই ৰঙালাওখিনি এনেদৰে কাটি লৈছো। মাছকেইডোখৰ মই নিমখ হালধি সানি ভালদৰে ভাজি লৈছো। এতিয়া মই মছলাখিনি তৈয়াৰ কৰিম। ইয়াৰ বাবে মই লৈছো নহৰু, আদা, শুকান জলকীয়া, পিঁয়াজ এটা, লং আৰু দালচেনি। এইখিনি মই এতিয়া পিচি ল'ম। এইখিনিৰ লগতে মই 1 চামুচ জলকীয়াৰ গুড়া দি দিছোঁ। পেষ্টখিনি হৈ গ'ল। এতিয়া মই কেৰাহীটো গেছত উঠাই দি গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হ'ল। এতিয়া ইয়াত দিম তেল। তেলখিনি গৰম হ'বলৈ দিব। তেলখিনি গৰম হৈছে। ইয়াত মই এতিয়া ক'লা জিৰা দিম কেইটামান। ইয়াৰ পিছত দিছোঁ পখিলা তেজপাত। এতিয়া পিঁয়াজ এটা দিছোঁ কাটি। এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত দিম পেষ্টখিনি দি দিম। মছলাখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি অলপমান ভজাৰ পিছত এতিয়া ইয়াত হালধি আৰু জিৰাৰ গুড়া দিম। জিৰাৰ গুড়া অলপমান দি দিছোঁ। এতিয়া ভালদৰে ভাজিব। মছলাখিনি ভজা হৈছে। এতিয়া দিম ইয়াত ৰঙালাওখিনি। নিমখ দিছোঁ 1.5 চামুচ। ভালকৈ লৰাই ভাজি ল'ব। 5 মিনিটমান এনেদৰে ভাজি ল'ব। 5 মিনিটমান ভজাৰ পিছত এতিয়া জুইটো অকণমান কমাই ঢাকনি মাৰি থ'ম। 3 মিনিটমান পিছত ঢাকনিটো গুচাই চাম। লৰাই দিব। আৰু অলপ সময় ভালদৰে ভাজি ইয়াত মই পানী দি দিছোঁ। আৰু পানী দিম অলপমান। বিচাৰে সেই হিচাপে পানী দি দিব। এতিয়া ঢাকনি মাৰি সিজিব লাগিব। এতিয়া উতলিব ধৰাত এতিয়া মাছখিনি দি দিম। হৈ গ'ল। এতিয়া আমি গেছটো